সো বন্ধুসকল ৰেচন কাৰ্ডৰ আহিল ডাঙৰ খবৰ। এতিয়া আপোনাৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক নহ'লে আপোনাৰ ৰেচন কাৰ্ডৰ পৰা নামটো কৰ্তন হ'ব। সো বন্ধুসকল আজিৰ ভিডিঅ'টোত মই দেখুৱাই দিম আপুনি কেনেকৈ আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক হৈছে নে কেনেকৈ আপোনাৰ মোবাইলত চাব। আজিৰ ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ চাই থাকক। সো বন্ধুসকল প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰটো অ'পেন কৰি সাৰ্চ বাৰত লিখি দিব মেৰা ৰেচন। ইয়াতে আপুনি মেৰা ৰেচন লিখি সাৰ্চত ক্লিক কৰিলে আপোনাৰ সন্মুখত এনেকুৱা এটা এপ আহিব। ইয়াতে চাওক এপটো প্ৰথমতে আপুনি ইনষ্টলিং কৰি ল'ব, তাৰ পাছত আপুনি অ'পেনত ক্লিক কৰিব। সো বন্ধুসকল অ'পেনত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ আহিব। ইয়াতে আপুনি লেফ্ট লৈ স্ক্ৰল ডাউন কৰিলে ইয়াতে চাওক দিয়া হৈছে হোম স্ক্ৰীন মেৰা ৰেচন। ইয়াতে আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিলে দেখিবলৈ পাব আধাৰ চাৰ্চিং। সো আপুনি আধাৰ চাৰ্চিঙত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে চাওক চেক আধাৰ চাৰ্চিঙত দুটা অপশ্যন দিয়া হৈছে ৰেচন কাৰ্ড নং এণ্ড আধাৰ নম্বৰ। সো বন্ধুসকল আপুনি যদি আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰটো নাজানে তেন্তে আপোনাৰ আধাৰ কাৰ্ডখনৰ নম্বৰটো সাৰ্চ কৰিলে ইয়াতে আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰ শ্ব' কৰিব। ইয়াতে মই প্ৰথমতে আপোনাক দেখুৱাই আছোঁ। আধাৰ নাম্বাৰটো এণ্টাৰ কৰি ছাবমিট অপশ্যনত ক্লিক কৰিছোঁ। ইয়াতে চাওক মোৰ আধাৰ নাম্বাৰৰ সৈতে এই ৰেচন কাৰ্ড লিংক আছে দেখুৱাই আছে। ৰেচন কাৰ্ড নাম্বাৰ শ্ব' কৰিছে আৰু পৰিয়ালৰ সকলো সদস্যৰ নামো শ্ব' কৰিছে। সো বন্ধুসকল ইয়াতে আপুনি কাষত চাব পাৰে আধাৰ চাৰ্চিঙত য়েছ যিকেইটা আছে এইকেইটা অলৰেডি আধাৰ হৈ গৈছে কমপ্লিট KYC। সকল ইয়াতে আপুনি চাব পাৰে এটা নামত দেখুৱাই আছে ন, এই নামটো এতিয়ালৈকে আধাৰ কাৰ্ডখন ৰেচন কাৰ্ডৰ সৈতে লিংক হোৱা নাই। তাৰ পাছত আপুনি বেকত ক্লিক কৰি ৰেচন কাৰ্ডৰ নম্বৰ যোগে কেনেকৈ চেক কৰিব। ইয়াতে চেম প্ৰচেছত আপুনি ৰেচন কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিব। সো বন্ধুসকল ইয়াতে আপুনি ৰেচন কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰি ছাবমিট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে চাওক আপোনাৰ ষ্টেট নেম, ডিষ্ট্ৰিক্ট নেম, স্কিম, ৰেচন কাৰ্ড নাম্বাৰ, FPC ID ইয়াত সকলো শ্ব' কৰিব। লগতে আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ নাম ইয়াতে শ্ব' কৰিব। এনেকুৱা আপুনি আপোনাৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক হৈছেনে চাব পাৰে। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।